भारत माता की भारत माता की बंदे बंदे नमस्कार प्रथमे भारतर स्वाधीनता आंदोलनत प्राण आहुति दिया प्रत्येकजन वीर वीरांगनाলৈ মই মোৰ আন্তৰিক শ্ৰদ্ধাৰে স্মৰণ কৰিছো। আমি সকলোৱে জানো ভাৰতীয় নাগৰিক হিচাপে 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰিছিল। সেয়েহে ভাৰতবাসীৰ কাৰণে তথা প্ৰত্যেকজন নাগৰিকৰ কাৰণে 15 আগষ্ট দিনটো অতিকৈ গৌৰৱময় দিন। সেয়েহে স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে নাচ গান ড্ৰামা কাৰ্যসূচীৰ লগতে শোভাযাত্ৰা কাৰ্যসূচী হাতত লোৱা হয়। গতিকে আপোনালোকক দেখুৱাম, চাই থাকক, ভিডিঅ'টো ভাল পাব। ভাৰত মাতা কি ভাৰত মাতা কি বন্দে বন্দে এনেদৰে বন্দে মাতৰম আৰু ভাৰত মাতা কি জয় এই ধ্বনিৰে আমাৰ শোভাযাত্ৰা আৰম্ভ কৰা হয়। সকলো ছাত্ৰ ছাত্ৰীৰ লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলেও ছাত্ৰ ছাত্ৰীসকলৰ সৈতে অংশগ্ৰহণ কৰা হয়। ওচৰে এটা ৰাস্তাইদি ছাত্ৰ ছাত্ৰীসকলক ঘূৰাই অনা হয়। আহি আহি পুনৰ স্কুলৰ সন্মুখত আহি পাওঁ। প্ৰৱেশ কৰি ছাত্ৰ ছাত্ৰীসকলক বিদ্যালয়ৰ খেলপথাৰত তিনিপাক বন্দে মাতৰম আৰু ভাৰত মাতা কি জয় ধ্বনিৰে ঘূৰিবলৈ দিয়া হয়। তাৰপিছতে বিভিন্ন ধৰণৰ কাৰ্যসূচীসমূহ আৰম্ভ কৰা হয়। গতিকে চাই থাকক, আপোনালোকে ভাল পাব। স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা প্ৰত্যেকজন শিক্ষাৰ্থীলৈ বহুত বহুত আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ থাকিল। আৰু প্ৰত্যেকজন ভাৰতীয় নাগৰিকলৈ স্বাধীনতা দিৱসৰ বহুত বহুত শুভেচ্ছা থাকিল। হেপ্পী ইণ্ডিপেণ্ডেন্স ডে।